তাহলে এইটো আলু কাটি লৈছোঁ, তাৰপিছত পিঁয়াজ, ইয়াত খুন্দি থোৱা কিবা মছলা। আমাৰ এয়া মাংস হৈ গ'ল বনোৱা। আমাৰ এতিয়া ভাত বনোৱা অলৰেডি হৈ গ'ল। কেনে আছে সকলোৱে, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এতিয়া যিহেতু মানে সন্ধিয়াৰ বাজিছে 5টা বাজিছে, 5টা পাৰ হৈ গ'ল, 15 মান হ'ল, 5টা 15 মান হ'ল। তো আমি এতিয়া এইটো টাইমত এনেই আৰু ফটোৱা কৰি থাকোঁ, কিনো একো কাম নাই বাৰু। এতিয়া যেতিয়া অলপ 7টামান বাজিব তেতিয়া ভাত তৰকাৰী বনোৱা ষ্টাৰ্ট হ'ব, কিন্তু এইটো টাইমত আমি এনেই থাকোঁ কাৰণে এনেই আৰু ভিডিঅ'টো বনাইছোঁ। তাৰপিছত এইফালে ঘৰ সাৰি আছে, কাম কৰিব লাগে অলপ। খাই খাই গেধলি হৈ গৈছে ন অলপ। काय को छेड़ता रे बाबा पराई औरत को तू काय को छेड़ता। আৰু ই আমাতকৈ বহুত খায় মানে, তাৰ কাৰণে অকণমান গেধলি হৈ গৈছে, তাৰ কাৰণে অলপ ইয়াক কাম কৰিব দিছোঁ। ये भगवान क्या जुलुम है। আৰু এইজনী ইফালে মানে আইনা চোৱাত মানে মেকআপতে মানে ব্যস্ত হৈ থাকে। अरे बहुत मनुष्य लग रहे हो, मत करो, रहने दो। আৰু এতিয়া টাইম হ'লে 7টা বাজিছে, আৰু 7টা বজাত এতিয়া মই ভাতটো বনোৱা হৈ গ'লে মোৰ। তাৰপিছত এতিয়া অলপ মাংস আনিছোঁ, মাংসটো এতিয়া বনাম। মাংসটো বনোৱাৰ পিছত ভাতটো। এইফালে আলু কাটি আছে ভণ্টিয়ে, আলু চালু কাটি আছে, পিঁয়াজ চিয়াজ এইবিলাক খুন্দি আলু কাটিব দিছোঁ। আলু তাকে কাটিব দিছোঁ, মানে অকলে অকলে কিবা হয়তো, তাৰ কাৰণে অকণমান সিও সহায় কৰি দিছে মোক আলু কাটাত আৰু পিঁয়াজ ৰচুন জলকীয়া এইবিলাক খুন্দাত। খৰি পাই গ'লোঁ, বেছি খৰি খতমেই হৈ গ'ল আৰু জ্বলাই জ্বলাই। তাৰপিছত এইটো বনাই কাটি আছে পিঁয়াজ জলকীয়া, তাক কাটিব দিছোঁ মই। এইটো আলু কাটি লৈছোঁ, তাৰপিছত পিঁয়াজ, ইয়াত খুন্দি থোৱা কিবা মছলা আছে। তাৰপিছত এই মাংসটো কাঢ়ি তোলাব, ভালকৈ মাতি পৰিব। এইটো মাংসটো বেছি নহয়, আধা কেজি আছিলে ন। তাৰপিছত কেৰাহীটো বহাই তেলখিনি ঢালি লওঁ, আৰু পিঁয়াজ আৰু খুন্দি থোৱা আদা নহৰুখিনি ভাজি থাকিম অকণমান তেলত। ভাজি ল'ম। ভাজাৰ পিছত ইয়াত মাংসখিনি দি দিম, মাংসখিনিও অকণমান ভাজি থাকিম পিঁয়াজ আৰু আদা নহৰুখিনিৰ লগত। যেতিয়ালৈকে মাংসখিনিৰ তেল নোলায় তেতিয়ালৈকে অকণমান ভাজি থাকিম এনেকুৱাকৈ। আৰু এতিয়া তেল ওলাই গ'ল মাংসৰ ভাজি কিনে। তাৰপিছত মই এতিয়া ইয়াত দিম মছলা। আৰু মই মাংস এনেকৈয়ে বনাওঁ। তাৰপিছত মই এতিয়া দিম আলুখিনি ইয়াত। আৰু আলুটো অলপ বেছিকৈ দিছোঁ, কিয়নো আমাৰ ঘৰত আলু খোৱা মানুহ বহুত, মানে আলু ভাল পায়, মাংসত আলু খাই বহুত ভাল পায়। আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে আলু খাই বেছি ভাল পায়, মানে মাংসত হ'লেও ভাজি, আলু ভাজি ধৰ কিবা চব্জিটো চবতেতো আলুটো দিবই লাগে। পুৰা ধুনীয়া আৰু মেইন কথা নিমখটো আচল বস্তু। আৰু এইটো পাহৰি গৈছোঁ, নিমখটো দি দিওঁ। যিহেতু এটাই তৰকাৰী বনাম, মাংসটোৱে বনাম, মানে গ্ৰেভি চিষ্টেমৰ বনাম। তো ইয়াত পানী এড কৰি পানীটো দিবই লাগিব। ভাজি লওঁ, আৰু ইয়াত এতিয়া মই পানী দি দিছোঁ, অকণমান মাংসটো সিজিবলৈ দিছোঁ। আৰু এতিয়া মাংসটো সেইটো সিজি আছে, তো ৰখি আছোঁ সিজালৈকে অকণমান বহি আছোঁ ওচৰত। সিজি আছে, মোৰ ওচৰতে বহি থাকিব লাগিব, কিয়নো জুইকুৰা নুমি যাব। তো মাংসটো হৈ গ'ল বনোৱা, অকণমান গ্ৰেভি টাইপৰ বনাইছোঁ, মানে ইমানো শুকান বনোৱা নাই।
তো আমাৰ হৈ গ'ল অলৰেডি আৰু এতিয়া আমি ভাত বাঢ়ি আছোঁ ভাত বাঢ়িছে মোৰ ভণ্টিয়ে মাংস খোৱা ঘৰত আমি 3জনে আছোঁ দেউতাই নাখায় আৰু এই সৰু ভণ্টিয়ে নাখায় আমি 3জনীয়ে খাওঁ অকল তাৰপিছত ইহঁতে নাখায় এতিয়া আমি ভাতটো খাই লওঁ তো আপোনালোকে কমেণ্টত জনাব যে মোৰ ভিডিঅ'টো কেনেকৈ লাগিল আপোনালোকক চাই আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব তেতিয়াহ'লে বাই বাই গুড নাইট শুভৰাত্ৰি